Welcome to the Leading Sight News. Kaziranga National Park Eco-Sensitive Zone Karbi Anglong arlo kilometers kep keparlo pupanajok rat atum kisung kachitong nang. Lakhakre Trosi Socheng Dhanta Constituency keparlo Rongmongwe Rongagora Naojan Kothuri arat atum kaike Eco-Sensitive Zone pupen kiklem kedam kedo kethak kasik sakpen najok uthot Assam Chief Minister Dr. Himanta Biswa Sharma uthot kilometer kep adim kilometer isi anchot pu pusi lamthei pangdakpon. Klasi puthot Rongmongwe VDC Chairman Boronson Terang lapen Karbi Lo Charlia Song KSA Inglong pho tumpen jalim si ongdung rachari kiklema bang pho tum chitong lu si prabjin pen eco sensitive zone uthai serak nang popu sir Assam Chief Minister Phan Chuning Ripon pado to tangte birtang ton pen arju pon sinang Socheng Dhanta pen Joson Terang nang kelo berta The Leading Sight News eco sensitive zone অভয়াৰণ্যৰ প্ৰায় 1 কিলোমিটাৰ দূৰত আমি কিছুমান কাম কৰিব নোৱাৰো কিন্তু চৰকাৰে কাজিৰঙাখন ভাল কৰি নটিফাই কৰি নপঠোৱাৰ কাৰণে এতিয়া বাই ডিফল্ট 10 কিলোমিটাৰ হৈ আছে মই চেষ্টা কৰিম যাতে 2 মাহৰ ভিতৰত আমি আমাৰ প্ৰপ'জেলটো দিল্লীত পঠাব পাৰো এবাৰ যদি আমাৰ ওয়াইল্ড লাইফ সেঞ্চুৰীটো নটিফাই হৈ যায় তেতিয়ালে ইকো সেনসিটিভ জোনটো মাত্ৰ 1 কিলোমিটাৰ হ'ব তেতিয়া ইয়াত সমস্যা একো নাথাকিব এতিয়া আমাৰ বহুত বিলাক সমস্যা সমাধান হল আগত যিবিলাক প্ৰপ'জ হৈ আছিল এতিয়া তাক আমি হয় ফাইনেল কৰিলো নহলে আমি ডি নটিফাই কৰিলো এতিয়া আমি ইয়াৰ ইকো সেনসিটিভ জোনটো আমি ধুনিয়াকৈ কৰিব পাৰিম আৰু কৰিলে 10 কিলোমিটাৰৰ সীমাটোৰ পৰিৱৰ্তে 1 কিলোমিটাৰ হৈ যাব তেতিয়া বহুত বিলাক অসুবিধাৰ পৰা ৰাইজৰ মুক্তি হ'ব সেই কামখিনিও আমি সোনকালে কৰি দিম media korti banta ini piposi adat Kothuri gaon panchayat lapen socengen ta BDC ek lok hoi pen pini press meet pinang kok magala helo de ini tum Mukhyamantri Chief Minister Himanta Biswa Sharma ke hai Asomalama area fan 10 kilometer eco sensitive zone rangli ipakom tuji pansinon kabori lo aso kabor ielong Dadak Kaziranga arai gitu bibinu ajati do jati krihini do la jati krihini stame Chief Minister sir akihai kaning diala panalipan welcome junailo adorni junailo rapjin pen alangli kipu bangke ceklojoni yang bong batangi pu ceklojoni kali ceklojon ke patangi fansi nilitung Kaziranga ke pakai ke do bibinu ajati teman ansta langlipan Ciklo jonang bong ke pertangi fansi tuning dilo lapen birudhi ke doan aparti tum stame ladak Kaziranga along dan politik setengah pangsudun dia fansi alang litumpan dilitum ke jongkon Kaziranga Pakhinda ahin pening tangrak pen dilitum alang litumpan pacini pon la jong si lato pacini bomben arjuje pulutang ke mohumpurno ini sonbak Tangrak pen kace song hujung si ini দুর্ঘটনা দপকলো পতে সম্পূর্ণ দায়িত্ব বাঙ্গে বিরোধী দলসি এনাং ককো তাসি লাঞ্চলনি নাম থেকে কারডম সেনসিটিভ জোন আগত দিছিলে এটা 1 কিলোমিটাৰ তেও হ্ৰাস কৰিছে আমি তেখেতক প্ৰথমতে আমি ধন্যবাদ জনাইছো আৰু লগতে আমি ক'বলৈ বিচাৰিছো যে তেও 1 কিলোমিটাৰ কি আমাৰ এই বাগৰিৰ পৰা লৈ পেলাই আমাৰ কাঞ্চনজুৰি যোনটো আমাৰ ডিফলো আছে সেই ডিফলোৰ খনেই সীমা ৰাখক বুলি আমি এই কোঠৰি পঞ্চায়তৰ পৰা আমি দাবী জনাইছোঁ প্ৰথম কথাটো হৈ গ'ল তেখেতে যি কৰিছে তেখেতে সাইন্টিফিক্যালি ডিটাৰমাইন্ড ইকো সেনসিটিভ জোন ষ্টাডি আৰু ইকোলজি এছেছমেণ্টৰ ওপৰত ভিত্তি কৰিছে যে ইয়াত জনসাধাৰণৰ আন্তঃগাঁথনিবিলাক বা জনসাধাৰণৰ যি উন্নয়ন সেই উন্নয়নবিলাক স্থবিৰ হৈ পৰিছে যিহেতু আপোনালোকে সুপ্ৰিম কোৰ্টৰ ভাৰ্টিকুল এটা দেখক সুপ্ৰিম কোৰ্ট ভাইড অৰ্ডাৰ নং LA নং 42944/20169 অন UPC 202/1995 ডেট 12/4/2019 এই লেটাৰখনে কি কৰিছে আমাৰ এই অঞ্চলবিলাকৰ স্থবিৰ হৈ পৰিছে ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিহেতু আমাৰ বাগৰি আৰু হাৰমতি এই অঞ্চলবিলাকত কি হৈছে সাধাৰণতে যিবিলাক
দুখীয়া জনসাধাৰণৰ যিবিলাক IY যিবিলাক ঘৰ আহে সেই ঘৰবিলাক তেওঁলোকে জনসাধাৰণক দিয়াৰ পৰা বঞ্চিত হৈ গৈছে যিহেতু তেওঁলোকে প্ৰত্যেক ক্ষেত্ৰতে উল্লেখ কৰে যে সুপ্ৰিম কোৰ্টৰ এটা গাইডলাইন আছে কিন্তু গাইডলাইনটো কি হয় আমি এইটো ধৰিব পৰা নাই কিন্তু গাইডলাইন কৰিবলৈ যাওঁতে দেখক গাইডলাইন কৰিবলৈ যাওঁতে ইয়াত 10 কিলোমিটাৰ্ছ আগত ইকো সেন্সিটিভ জোন দিলে ইয়াৰ সাইণ্টিফিকেলি বেছ কি আছিলে বেছটো যদি একো নাই আমি ক'ব নোৱাৰোঁ ইয়াত জনসাধাৰণে ইয়াত বেছটো কি বুলি আপোনালোকে আমাৰ মাজত এই 10 কিলোমিটাৰটো যাবি দিছে এতিয়া দেখক আমি মুখ্যমন্ত্ৰীক এইটোৱে মানে কৰজোৰে অনুৰোধ জনাইছোঁ আৰু তেওঁক আমি এই ইকো সেন্সিটিভ যোনটো প্ৰত্যাহাৰ কৰিছে 1 কিলোমিটাৰ দেশৰ ভিতৰত আনিবলৈ লৈছে আমি এইটো বহুত আনন্দিত হৈছোঁ ৰ'ব তাৰপিছত দ্বিতীয় কথা হৈ গ'ল কি এই চাইণ্টিফিকেলি বেছৰ ওপৰত ভিত্তি কৰি তেখেতে আমাৰ এই অঞ্চলৰ কাৰ্বিয়ে হওক অনা কাৰ্বিয়ে হওক আমাৰ পুথুৰী পঞ্চায়তে হওক এইবিলাক এই জনসাধাৰণৰ উন্নয়নৰ কথা যে এটা ভাল চিন্তা কৰিছে আমি তেখেতক আদৰণি জনাইছোঁ আৰু এটা কথা আমি সকীয়াই দিবলৈ বিচাৰিছোঁ দেখক ইয়াত AC ৰুমত বহি ৰোহিত চৌধুৰীৰ নিচিনা মানুহে ইয়াত তেওঁ ব্যক্তিগত স্বাৰ্থৰ সিদ্ধি নোহোৱাৰ বাবে তেওঁ আজি এইবিলাক অঞ্চলত কি কৰিব ধৰণৰ এনভাইৰনমেণ্টৰ ওপৰত তেওঁ বিভিন্ন ধৰণৰ ইয়াত কিছুমান আইন জাপি দিছে কিন্তু তেওঁৰ লগত থকা আৰু অন্যান্য যিবিলাক AC ৰুমত বহি পেলাই যিবিলাক সিদ্ধান্ত লৈছে সেই সিদ্ধান্তক আমি বিৰোধী জনাইছোঁ আৰু মুখ্যমন্ত্ৰীৰ যি পদক্ষেপ লৈছে আমি আদৰণি জনাইছোঁ এই অঞ্চলৰ বাহিৰে